ৰাস্তাৰ পৰা যিটো পৰিৱেশ দেখিছো একদম বহুত তো যোৱাকালিৰ ভিডিঅ'টো যদি চাইছে আপোনালোকে গম পাইছে মই আহিছিলো এখন কাজ খাবলৈ তো ইয়াতে তাৰমানে ৰাতি থাকিলো তো পুৱা হোৱাৰ লগে লগে অকমান লগৰ কেইটাৰ লগত অকমান এনে ঘূৰিবলৈ আহিলো আৰু এনেকৈ ঘূৰি ঘূৰি অহাৰ পিছতে অকমান মাংস ভাত খাবলৈ বহি গলো হয় আপোনালোকে নিশ্চয় গমে পাইছে তো এতিয়া আমি ঘৰত যাম তো সেনেকৈ মেইন ৰাস্তাত আহি অকমান গাড়ী ৰখি আছো তো গাড়ী পোৱাই নাই বহুত টাইম হ'ল তো ফাইনেলি বহুত সময়ৰ পিছত এখন বাছ পাই গলো তো বাছখনতো বান্দৰৰ নিচিনা ওলমি যাব লগা হ'ল তো ফাইনেলি বহুত সময়ৰ পিছত নিজৰ গাঁওখন আহি পেলাই তো নিজৰ গাঁওখনৰ নিচিনা কতো নহয় য'তে যেনেকৈ নাথাকক কিয় নিজৰ গাঁওখনৰ নিচিনা আৰু নিজৰ ঘৰখনৰ নিচিনা কতো নহয় আপোনালোকৰ আগতে বহুত লেকচাৰ মাৰি তো এনেকৈ ঘৰলৈ আহিয়ে অকমান ওলাই আহিলো তাৰ মানে দোকানলৈ আহিলো আৰু দেখিলো যে লগৰ কেইটাই একদম চুলি কাটি দি আছে আৰু এনেকৈ বহুত অন্তৰ পিছত মই ভাত খাবলৈ আহি গলো বাংনা পিটিকা ভাজি আৰু আচাৰ তো এনেকৈ আজিৰ ভাতকেইটা খাই লওঁ আৰু ভাত চাত খাই অকমান এনে পিছফালে আহিছিলো মোবাইল টিপিবলৈ এনেকৈ আৰু গধূলি হৈ গ'ল তো গৰু বিলাকো আনিলো ঘৰলৈ তো গৰু চৰু বান্ধি থৈ গাও পা ধুই অকমান এনে আহিলো গধূলি হোৱাৰ লগে লগে গাঁৱৰ পৰিৱেশটো কি একদম বঢ়িয়া দেখা হৈ গৈছে মানে অকমান দোকানলৈ ঘূৰিবলৈ আহিছিলো।